ভাগি যোৱা বস্তুক ভগৱানে সুন্দৰকৈ ব্যৱহাৰ কৰে। মেঘ ভাগি বৰষুণ ৰূপ, বীজ ভাগি নতুন গছৰ জন্ম দিয়ে। সেইকাৰণে কেতিয়াবা সমস্যাত ভাগি পৰিলে বুজিবা যে ভগৱানে তোমাক কিবা ডাঙৰ কামৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছে। সেয়েহে ধৈৰ্য ধৰক, ভাল সময় আহিব। প্ৰয়োজন শেষ হ'ল বুলিয়েই বন্ধুত্ব পাহৰি নাযাবা। দীঘলীয়া জীৱনত পুনৰবাৰ মোৰ প্ৰয়োজন হ'ব পাৰে। জীৱনত সকলো বস্তুৰ অভাৱ হ'লেও চিন্তা আৰু দুখৰ অভাৱ কেতিয়াও নহয়। মমবাতিডালেও পাছতহে বুজি পায় যে তাক এডাল সূতাই ধ্বংস কৰিলে, যাক সি বুকুৰ মাজত ঠাই দিছিল। মাক দেউতাই শিকাইছিল সকলোৰে সৈতে মৰমত, নম্ৰভাৱে আৰু ভদ্ৰতাৰে কথা পাতিবা। কিন্তু এতিয়া মানুহৰ ব্যৱহাৰ আৰু পৰিস্থিতিয়ে শিকাইছে যিজনে যেনেকুৱা ব্যৱহাৰ কৰে তেওঁক তেনেকুৱাই ব্যৱহাৰ কৰিব লাগে। সাৱধানে চলিবা বন্ধু। এইখন স্বাৰ্থপৰ পৃথিৱী হয়। ইয়াত কোনো আনৰ ভাল হোৱা দেখিব নোৱাৰে। ভুল কৰিলে শুধৰাই দিবলৈ কোনো নাহে, কিন্তু সমালোচনা কৰিবলৈ মানুহৰ লাইন লাগি যায়।